হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল। এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিৰেবেছ ব্লগ। আৰু আজি হৈছে মহাশিৱৰাত্ৰি। সেই উপলক্ষে আমি চানি ভাই আৰু মই যাব ওলাইছোঁ এটা ধুনীয়া শিৱ মন্দিৰত। আৰু ক'ত যাই আছোঁ অলপ পিছত কৈ আছোঁ। তো ব্লগ এতিয়া দেৰি নকৰাকৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো গাইজ আমি যাব ওলাইছিলোঁ এফালে, মানে মহাদেৱ পাহাৰত যাব খুজিছিলোঁ, মানে পূজা দিব। তাতেতো মানে খবৰ ল'লোঁ তাতে ৰাতিহে পূজা হয়, তো দিনত নহয়। তো আমি বেছি দূৰ নগ'লোঁ, আমি পূজা দিব বটঝৰাত আহিলোঁ। বটঝৰাত আৰু দেখিলেই আপোনালোকে এতিয়া পূৰা ৰাস্তাৰ কাম মানে কৰিলে, সেইকাৰণে বন্ধ কৰি ৰাখিছিলে একচুৱেলি। তো পূৰা পাহাৰৰ গুৰিলৈকে CC ব্লক বনাই দিছে। আৰু আমি বাইকখন ইয়াতে পাৰ্ক কৰি থ'লোঁ এতিয়া। আৰু গাইজ আজি বহুত দিন পিছত আহিলোঁ বটঝৰা, মানে বহুত দিন পিছত, মানে বন্ধ কৰি থৈছে, তাৰপিছততো অহাই নাই এইবাৰ। তো মন্দিৰত আহিলোঁ, এতিয়া পূজা দিম। চাই থাকা। বটঝৰাৰ মেইন ভিউ পইণ্ট। আৰু এতিয়া যিহেতু খৰালি কাল, পূৰা পানী চানী শুকাই গৈছে, বেছি পানী নাই, অলপ তথাপি পানী একেবাৰে শুকাই নাযায়, অলপ পানী থাকে। কিন্তু বৰ্ষাকালি বাৰিষা কালতহে পূৰা ভৰি পৰে, পূৰা মেইন কেন্দ্ৰবিন্দু হৈ পৰে। মই আছোঁ বৰ্তমান মূলাগাঁও, মানে বটঝৰা। তাতে পূজা দিয়া মানে তাতে দিনতে হয়, কিন্তু মানে 4টা বাজিব বুলি ক'ল। তো সেইকাৰণে মূলাগাঁৱত আহিলোঁ। আৰু মূলাগাঁৱত আহি পালোঁ মোৰ বন্ধু এয়া ভিজিটৰ লগ পাই, তাৰপাছত ইয়াতে পূজা দিলোঁ অলপমান। তো এতিয়া যাম আমি সন্ন্যাসী মন্দিৰ। তো সন্ন্যাসী মন্দিৰৰ অলপমান শিৱ পূজা তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউকৈ চাই থাকক। মই মূলাগাঁৱৰ পৰা বৰ্তমান আহি পালোঁ সন্ন্যাসী মন্দিৰ। আৰু সন্ন্যাসী মন্দিৰৰ ভিতৰত এতিয়া বৰ্তমান প্ৰৱেশ কৰিম। কেনেকুৱা ভিৰ হৈছে পূজা দিয়া, তো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তো চাই যাব। তো গাইজ ফাইনেলি আহি পালোঁ সন্ন্যাসী মন্দিৰৰ ওপৰ ভাগত। এয়া মেইন মন্দিৰ। আৰু ইয়াত আহিয়ে লগ পালোঁ এই বন্ধু প্ৰাগজ্যোতিষপুৰ পৰ্টেলৰ সাংবাদিক। আৰু এইফালে মেইন মন্দিৰটো তো পূজা আজি এনে বহুত ভিৰ হয়, কিন্তু আজি ইমান এটা ভিৰ দেখা নাই। তো মেইন মন্দিৰত মই সেইফালে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক পূজা দিয়া কিছু দৃশ্য। আৰু গাইজ এইটো হৈছে মন্দিৰৰ ভিতৰ ভাগ। চাওক, ইয়াতে পূজা দি আছে মানুহবিলাকে আহি বাহিৰতে পূজা দি আছে, আৰু এইফালে পূজা চলি আছে ভিতৰত। মন্দিৰৰ ভিতৰত অলপমান ভিৰ লাগিছে ইয়াত পূজা দিয়াৰ কাৰণে মানুহবিলাক। ভণ্টি ক'ৰ পৰা আহিছা? বঙাইগাঁও। কি নাম? হিয়াশ্ৰী ৰায়। পূজা দিবা নেকি? হয় নেকি? কি মাগিবা ভগৱানৰ ওচৰত? কিবাটো বৰ মাগিবা আজি? পৰীক্ষা চলি আছে, ভাল হ'ব মানে, সেইটোৱে বৰ মাগিবা। তো কেনেকুৱা লাগি আছে আহি ইয়াত? ভালে লাগি আছে। দে ঠিক আছে, থেপা থেপি হৈ আছে না? দে ভালকে পূজাটো দি লোৱা। ইয়াতে এজন দাদা আছে, ক'ৰ পৰা আহিছে দাদা? ওচৰৰে পূজা দিলে? হয় নেকি? কি মাগিলে ভগৱানৰ ওচৰত? মই আগৰ এটা ভিডিঅ'ত মই দেখাইছোঁহে সন্ন্যাসী মন্দিৰৰ বিষয়ে। যদি আপোনালোকে চোৱা নাই তো চাব, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। তো গুৰু মন্দিৰৰ কিছু, মানে এইটো গুৰু মন্দিৰ বুলি কয় ভিতৰ ভাগ। তো সন্ন্যাসী মন্দিৰৰ এটা ভিডিঅ' ভালকৈ বনোৱা আছে, তো আপোনালোকে চাব পাৰে।
আমাৰ এতিয়া আমাৰ গুৰু গৃহ হিচাপে থাকেতো আমি শিৱৰাত্ৰিতে পালন কৰা হয় শিৱৰাত্ৰি হিচাপে আমি গোটেই ৰাতি পূজা কৰা চাৰি পোহৰ পূজা কৰা হয় আৰু শিৱৰাত্ৰি হিচাপেহে পালন কৰা হয় আৰু চাৰিটা পোহৰ পূজা হয় চাৰিটা পোহৰত পূজা হয় আৰু গাইজ আমি ঘূৰি বৰ্তমান আহি পালোঁ পঞ্চপুৰত থকা এই আশ্ৰম এটাত আহিলোঁ আৰু এইফালে বহুত দেখা পাইছোঁ বহুত ডাঙৰ শিল আছে তো এই ভিতৰত কি আছে তো ইয়াতে মই আগতে পূজা দিছিলোঁ আহিছিলোঁ একবাৰ তো এতিয়া আপোনালোকক দেখাম মই ভিডিঅ' কৰা নাছিলোঁ আগতে আৰু আগে আছে আমাৰ চিৰঞ্জিত দাদী নমস্কাৰ বোলো নমস্কাৰ তো আজি চুৰি চাই আহিছে আমাৰ ফালে ভাল লাগছে আমাৰ যিহেতু মই যিখিনি পাৰোঁ মই দেখাব চেষ্টা কৰোঁ লোকেল জেগা পৰে মইতো সেই পাহাৰীয়া নিচিনা না লেটু নহয় আচ্ছা দে ঠিকে আছে তো এই আশ্ৰমৰ লগতে আমাৰ চিৰঞ্জিত ভাইৰ ঘৰ তো আৰু মানে লোকেল এৰিয়া হয় তো মোক যিখিনি পাৰে দেখাব মোক চেষ্টা কৰিব চাম আগতে আহিছিলোঁ এবাৰ ভাবি ব্লগ আমি আৰম্ভ কৰোঁ Stranded in the open, dried out tears of sorrow, lacking all emotion. তো গাইছ আমি বৰ্তমান আশ্ৰমত আছোঁ আৰু আহিয়ে পূৰা গৰম খিচিৰি চবেই মাৰি আছে আমি এতিয়া খিচিৰি খাম আৰু এইফালে কেইটামান ভাইটিও বহিছে খিচিৰি খাবা আৰু এইটো হৈছে পৰিৱেশটো চাওক আৰু ভাই কেনেকুৱা হৈছে খিচিৰিটা মজা পকা খাই আছ নেকি এই ঘৰটা নাছিল তো